এছিয়াৰ ভিতৰত সকলোতকৈ বৃহৎ গছ। বহুত ফেমাছ মানে ঠাইখন। আৰু ইয়াৰে ভিতৰত বোলে আস্তিক থাকে। দীপাৱলীৰ শুভেচ্ছা জনালোঁ সকলোকে। আৰু এতিয়া আমি যাই আছোঁ এটা বেলেগ জেগাত, চাই থাকিব। আৰু ক'ত যাওঁ এতিয়া নকওঁ, ভ্লগটোত দেখা হ'ব। এতিয়া আমি ক'ত যাম? পূজা নহয়, আমি এটা জেগাত যাম স্পেচিয়েল। আৰু এতিয়া আমি ইহঁতক নকওঁ ন ক'ত যাম, সেইটো চিক্ৰেট। কি? এয়া আমি আহিলোঁ ফাৰ্ষ্ট ডুবিৰ পৰিহৰেশ্বৰ মন্দিৰ। দেৱালয় পৰিহৰেশ্বৰ মন্দিৰ নাম। আৰু আমি এতিয়া আহিছোঁ ইয়াতে, আৰু ইয়াৰে পাছত আৰু যাম কিবা জালিঘাটাত যাম। তো ফাৰ্ষ্ট প্ৰথমে এইটোত আহিলোঁ, ইয়াতে ভালকৈ সেৱা জনালোঁ আৰু ঠগি দিবা। ইয়াতে ঠগি এতিয়া প্ৰসাদ আনিছে, ইয়াতে ঠগি দিব। মানুহ বেছি নাই আৰু বৰষুণ দি আছে। বৰষুণটো ভাল লাগে, একদম বৰষুণটো দিয়া একদম শুদ্ধ লাগিছে। ঠিক কথা মানে এই কেতেকী ফুলৰ মানে এটা বৈশিষ্ট্য আছে, মানে বেলেগত ক'তো নহয়, কিন্তু এই পৰিহৰেশ্বৰৰ কেতেকী ফুল মানে কোনোদিনৰ নহয়। আৰু ইয়াৰে ভিতৰত বোলে আস্তিক থাকে। এই ফুল এই কেতেকী ফুল একো নহয়। আমি নাম মন্দিৰত খাইছোঁ, একো নকৰোঁ। যা আৰু এই এই ফুল এটা ফুল এটা গাজা নাই, এটা গাজা নাই, এনে দীঘলা ফুল হৈ ওপৰলৈকে। এই ফুল কিন্তু খাই নিবা নোৱাৰে, য'তে কৰে তাৰমানে আস্তিক থাকে। মানে এনেহেন মন্দিৰতে হয়। আৰু যদি ফুলটো কোনোবাই নিবা ট্ৰাই কৰে তেনেহ'লে নৰে নিবা। এইখন থান, আৰু ইয়াতে মানে ধূপ চাকি জ্বলাই, ধূপ বন্তি দিয়ে আৰু ঠগি দিয়ে ইয়াতে। আৰু সেইটো যিটো মন্দিৰ সেইফালে ভিতৰত মানে যাব নিদিয়ে, মানে সেৱা কৰিব যাব দিয়ে, কিন্তু সেইফালে মানে ঠগি দিব নিদিয়ে একো, আৰু চাকি বন্তি জ্বলাব নিদিয়ে। মই সেইটো মন্দিৰ দেখাই দিম, কিজানি ভিতৰত কেমেৰা এলাউ নকৰিব। তো সুধি ল'ম আগতে, যদি কেমেৰা এলাউ কৰে তেনেহ'লে ভিতৰত ধুনীয়াকৈ দেখাই দিম। সেইটো মন্দিৰ সেইফালে আছে মন্দিৰটো। মানে ভিতৰত কেমেৰা এলাউ নকৰে। মা কামাখ্যাৰ পৰা মানে তলেৰে পানী, এই যে মন্দিৰটো দেখিছে তলত বহুত দ, বহুত ফুট মানে তলত আছে। তো তাৰে পৰা কামাখ্যা মন্দিৰৰ পৰা মানে কামাখ্যাৰ পৰা পানী তলেৰে আহে। তো এতিয়া বন্ধ কৰিছে আৰু কেমেৰা মানে এলাউ নকৰে। তো এতিয়া বৰষুণ দি আছে, পাছত ভালকৈ কথাখিনি কৰি আছোঁ। ডুবি পৰিহৰেশ্বৰ মন্দিৰৰ পৰা আহিলোঁ, আৰু এতিয়া যাওঁ আমি জালিঘাটা মন্দিৰ। তো তাত যাই কেনেকুৱা মানে কলিবাৰীত থান যাম, জালিঘাটা মন্দিৰ এইবাৰ গছ ভাল লাগিছে। তো আমি আহিছোঁ এতিয়া জালিঘাটা মন্দিৰত, আৰু আপোনালোকে দেখা পাই আছে যে এছিয়াৰ ভিতৰত সকলোতকৈ বৃহৎ গছ এইডালে। আৰু এডাল গাছ আছে সেইফালে, আৰু এইবিলাক হ'ল বট গছ।
আৰু সেইফালে এডাল গাছ আছে কদম গছ, যে কথাত কৈছিল যে সেই 2 বছৰমান আগতে শুনিছিলোঁ কদম গছডাল আৰু এই বট গছডাল যেতিয়া মানে শিপাৰে মানে এই মানে শিপাবিলাকে মানে আৱৰি আৱৰি মানে চব শিপাৰে মানে গোটেইখিনি হৈ গৈছে, মানে শিপাৰে গোটেই গছবিলাক মানে এডালৰ শিপাৰে এডালত মানে তেনেকৈ লগ হৈ গৈছে শিপাৰে। তো মানে কি কৈছিল সেই কদম গছডাল আৰু বট গছডাল যেতিয়া লগ হ'ব তেতিয়া সেই দুইডাল গাছৰে মানে বিয়া পাতি দিয়াৰ কথা কৈছিলে। আৰু সেই কদম গছডাল সেইফালে আছে আৰু এইবিলাক বট গছ হয়। আৰু মানে মই ভালদৰে নামবিলাক নাজানো, কিন্তু যিখিনি জানিছোঁ সেইখিনি মানে ক'ব চেষ্টা কৰিছোঁ। আৰু মানে কেনেকুৱা লাগিছে তোমাৰ আহি? ভাল লাগিছে, এই কেমেৰাত চাই কোৱা। ভাল লাগিছে। এইটো বহুত বহুত মানে বহুত ফেমাছ মানে ঠাইখন। আৰু মানে সকলোৱে জানে ইয়াতে ডিম্পু দা আহিছিল, বহুত মানে আহে আৰু বহুত বাহিৰৰ পৰাও সেই ইয়াতে যাত্ৰা মানে ভ্ৰমণ কৰিব। তো আগতে ইয়াতে মানে সোমাব দিয়া আছিল, এতিয়া মানে এই আপোনাৰ বেৰ দি দিছে, গুণাৰে বেৰ দি দিছে, এতিয়া মানে ভিতৰত এলাউ নকৰে। আৰু এইটো মেইন মন্দিৰটো আগত সেইখন থান, সেয়াই আৰু এৰিয়াটো বহুত ডাঙৰ আছে। আৰু ভিতৰৰ ফালে ইমান মানে চাফ চিকুণ, ভিতৰত মানে এইখিনিতে অহাৰ লগে লগে মানে বহুত ভাল লাগি যায় মনটো, একদম মানে শুদ্ধ লাগি যায়। মই যে আপোনালোকক কৈছিলোঁ সেইডাল কদম গছ আৰু এইডাল বট গছৰ যেতিয়া মানে শিপা ওপৰেৰে মানে যাই আছে, শিপাবিলাক আগুৱাই সেইবিলাক যেতিয়া শিপা দুডাল লগ হ'বই অলপমান আছে, প্ৰায় 1-2 বছৰৰ ভিতৰত মানে লগ হ'ব যেন লাগে আৰু যেনেকৈ আগবাঢ়ি আছে। তো এই বৰষুণৰ মাজতে মানে ভ্ৰমণ কৰি আহিলোঁ বহুত মন্দিৰ। তো বেছি জানেই 2টা মন্দিৰতে ঘৰ আহি পালোঁ। এয়া নিৰ্মালী পুষ্পাঞ্জলি দিছে, চাব নেকি কাপোৰ কি দিছে এই বৰষুণত। এনেকুৱা লেতেৰা হৈ গৈছে কাপোৰ, এতিয়া মায়ে কালি পাৰিব। মই মানে অলপমান ফটোশ্বুট কৰোঁ আৰু ফোনতে, দেৱালী স্পেচিয়েল। এইটো মোৰ ID ইনষ্টাগ্ৰামত, তলত আহি গৈছে নাম জানিছে অফিচিয়েল, তাতে মই পষ্ট দিম দেৱালী স্পেচিয়েল। সেয়ে আৰু বৰষুণ যিহেতু বাহিৰততো যাব নোৱাৰোঁ, ঘৰৰ ভিতৰতে এনে ইনডোৰ শ্বুট কৰিম মোবাইলেদি। সেয়ে দিয়ক, সেমেকা বৰষুণ দিয়ে আছে, সেমেকা একদম দেৱালী হৈ গ'ল এইবাৰ। বাকী মোৰ কেনেকুৱা হৈছে মেকআপটো?